হেল্ল' এভৰিৱান, ব্ৰইলাৰ মাংস সদায় মই ধুই 5 মিনিট সময় উতলাই পানীখিনি এনেদৰে পেলাই লওঁ। মাংসখিনি মেৰিনেট কৰি ফ্ৰাই কৰি ল'লোঁ। সহজতে ৰেডি হোৱা এই টেষ্টি ৰেচিপিটো এবাৰ খালে আৰু ধাবালৈ খাব যোৱাৰ দৰকাৰেই নাই। একদম চিম্পল, বনাবলৈও সহজ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ইয়াতে বিলাহীৰ পেষ্টটো দি দিলোঁ। গুড়ি মছলা দিছোঁ। তেল এৰালৈ ভাজি অকণমান উতলা পানী দি দিছোঁ। আজি যিহেতু ঘৰত খোৱা মানুহ মই আৰু ল'ৰাজনেই, গতিকে আমাৰ দুজনৰ বাবে আজিৰ খানা এনেদৰে ৰেডি কৰি ল'লোঁ। বাটাৰ দিলোঁ আৰু একেবাৰে শেষত কচুৰি মেথি দি দিলোঁ। দুপৰীয়া সাজত বনাইছিলোঁ জিৰা ৰাইচ, বাটাৰ চিকেন, চিকেন ললিপপ ফাৰ্ষ্ট টাইম বনাইছোঁ। খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল। ৰেচিপিটোও দিম বাৰু। দুয়োৰে বাবে দুপৰীয়া সাজ এনেদৰে বাঢ়ি ল'লোঁ। কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ। বাই বাই।